নমস্কাৰ বন্ধুসকল, স্বাগতম অসমীয়া গাইডৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, সকলো দেশতে কেৱল এতিয়া এটাই নাম, হাইড্ৰক্সিক্লৰকুইন। এইকেইদিনত বিশ্বতে কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ দিবলৈ ডাঙৰ অস্ত্ৰৰূপে ব্যৱহাৰ কৰিছে হাইড্ৰক্সিক্লৰকুইন ঔষধক। ইয়াক বৈজ্ঞানিকভাৱে চালে হাইড্ৰক্সিক্লৰকুইনৰ গঠন এনেধৰণৰ হয়। ইয়াক চমুকৈ HCQ বুলি কয়। হাইড্ৰক্সিক্লৰকুইনৰ মোলাৰ ভৰ 335.9 গ্ৰাম পাৰ মোল। ইয়াৰ সংকেতটো হৈছে C18H26ClN3O। ইয়াক হাইড্ৰক্সিক্লৰকুইন ছালফেট বুলিও কোৱা হয়। এতিয়া কথা হ'ল যে হঠাৎ এই ঔষধৰ চাহিদা বৃদ্ধি হ'ল কেনেকৈ। যোৱা 2 দিনত আমেৰিকাই অনুসন্ধান কৰি পালে যে হাইড্ৰক্সিক্লৰকুইন COVID-19ৰ বাবে উত্তম আৰু একমাত্ৰ ঔষধ, আৰু গোটেই বিশ্বতে এই বাৰ্তা প্ৰচলন হোৱাৰ পিছত বিশ্বৰ সকলো দেশে ভাৰতৰ ওচৰত এক আশাৰ চাকি দেখিলে, কিয়নো এই হাইড্ৰক্সিক্লৰকুইন উৎপাদনত ভাৰত বিশ্বতে প্ৰথমত আছে, আৰু ভাৰতে এতিয়া ইয়াক উৎপাদন কৰাৰ ক্ষেত্ৰতো বহুত গুণে সমৰ্থক হৈ আছে। ভাৰতে ইয়াৰ উৎপাদনত সম্পূৰ্ণভাৱে নিষিদ্ধ কৰি থৈছিল, কাৰণ হাইড্ৰক্সিক্লৰকুইন টেবলেটটো ড্ৰাগ বা নিচাযুক্ত দ্ৰব্যৰ শাৰীত পৰে। কিন্তু ভাৰতে বৰ্তমান এই ড্ৰাগক লাইচেঞ্চাৰীলৈ অনা হ'ল। ইয়াৰ পৰা এইটো বুজা যায় যে ভাৰতে জৰুৰীকালীন অৱস্থাত এই ড্ৰাগক ব্যৱহাৰ কৰিব পাৰিব, আৰু সেইবাবে যোৱা এইকেইদিনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতক এই ড্ৰাগটো নিষিদ্ধ কৰি থোৱাৰ সন্দৰ্ভত কিছু ধমকি দিয়ে, আৰু ইয়াৰ উৎপাদনৰ ক্ষেত্ৰত লাগি থকা প্ৰতিবন্ধকবোৰ আঁতৰাই হাইড্ৰক্সিক্লৰকুইন টেবলেট যথেষ্ট পৰিমাণে উৎপাদন কৰিবলৈ কয়। ভাৰতত HCQ টেবলেট প্ৰস্তুত কৰাৰ আটাইতকৈ ডাঙৰ কোম্পানীটো হৈছে বেংগল কেমিকেলছ এণ্ড ফাৰ্মাচিউটিকেলছ লিমিটেড। কিন্তু যোৱা বহু সময় ধৰি বেংগল কেমিকেলছে কোনো টেবলেট উৎপাদন কৰা নাই। আচলতে বেংগল কেমিকেলছে কেৱল HCQ টেবলেটহে প্ৰস্তুত কৰে, যি নেকি মেলেৰিয়া মহামাৰীক নাশ কৰাৰ উৎকৃষ্ট দৰৱ ৰূপে পৰিচিত আছিল। এতিয়া এই হাইড্ৰক্সিক্লৰকুইন ছালফেট টেবলেটক COVID-19ৰ নাশ কৰিবলৈ চেষ্টা চলাই আছে। বেংগল কেমিকেলছে ভাৰত স্বাধীন হোৱাৰ আগতেই মানে 1934 চনৰ পৰাই এই টেবলেটটো প্ৰস্তুত কৰি আছিল। এতিয়া নতুন নিয়ম অনুসৰি এই কোম্পানীটোৱে আকৌ টেবলেট বনোৱাৰ কাম আৰম্ভ কৰি দিছে। এই কোম্পানীটো আজিৰ পৰা 119 বছৰ আগতে আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়দেৱে স্থাপিত কৰিছিল, যাক ভাৰতৰ ৰাসায়নিক শাস্ত্ৰৰ জনক বুলি কোৱা হয়। যদি আজি ভাৰতে সকলো দেশৰ আগত হাইড্ৰক্সিক্লৰকুইন উৎপাদনৰ ক্ষেত্ৰত যি গৌৰৱ কঢ়িয়াই আনিছে, তাৰ শ্ৰেয় কেৱল এই মহান ব্যক্তিজনে পাব লাগে। কিন্তু আমি বহুতেই এওঁৰ কথা নাজানো, আৰু এজন ভাৰতীয় হিচাপে আমাৰ এওঁৰ কথা জনাটো অতি আৱশ্যক। তেওঁৰ জীৱনৰ এটা ডাঙৰ সপোন আজি দিঠকত পৰিণত হ'ব গৈ আছে। তেওঁৰ সপোন আছিল যে ভাৰতবৰ্ষখন এনেকুৱা এখন দেশত পৰিণত হ'ব লাগিব, য'ত ভাৰতবৰ্ষই জীৱন ৰক্ষক ঔষধবোৰৰ বাবে আগশাৰী পশ্চিমীয়া দেশবোৰৰ তলত নপৰে। আজি সেইবাবে বিশ্বৰ মহাশক্তিশালী দেশবোৰে কৰোনাৰ লগত যুদ্ধ দিবলৈ ভাৰতক সঘনাই সহায়ৰ হাত বিচাৰি আছে। তেন্তে এই মহান বৈজ্ঞানিক, সচেতনতাৰ সেনানী আৰু সমাজ সুধাৰক ৰূপে খ্যাত ডক্টৰ আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়দেৱৰ চিন্তাধাৰাই আজি ভাৰতক COVID-19ৰ যুদ্ধত এক অন্যতম দেশ হিচাপে স্বীকৃতি দিছে। আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়দেৱৰ জন্ম 1861 চনৰ 2 আগষ্টত অবিভক্ত ভাৰতৰ পশ্চিমবংগৰ ৰুৰুলি কটিপৰা অঞ্চলত জন্মগ্ৰহণ হয়। তেখেতৰ পিতৃ হৰিশ্চন্দ্ৰ ৰায়, তেওঁ এজন ফৰাচী বিদ্বান আছিল। পিতৃয়ে গাঁৱতে নিৰ্মাণ কৰা মধ্য বিদ্যালয়ৰ পৰা প্ৰফুল্ল চন্দ্ৰই প্ৰাথমিক শিক্ষা লাভ কৰে। তেওঁ সৰুৰে পৰা মহান বিজ্ঞানী গেলিলিঅ, ছাৰ আইজাক নিউটন আদি মহান বিজ্ঞানীৰ জীৱনীত অনুপ্ৰাণিত আছিল। এনেতে এদিন তেওঁ এজন ইংৰাজ কবিয়ে লিখা বিশ্বৰ 1000 মহান ব্যক্তিৰ কিতাপ এখনত কেৱল এজন ভাৰতীয়ৰ নামহে পাইছিল, ৰাজা ৰামমোহন ৰায়ৰ। তেওঁ দেখি আচৰিত হৈ পৰিল, আৰু তেতিয়াই তেওঁ প্ৰতিজ্ঞাবদ্ধ হ'ল যে এনে তালিকাত ভাৰতৰো নাম থাকিব লাগিব। ৰসায়ন বিজ্ঞানক তেওঁ অত্যন্ত ভাল পাইছিল, সেয়েহে কলকাতা বিশ্ববিদ্যালয়ৰ পৰা ডিপ্ল'মা পাই 1882 চনত তেওঁ বিদেশলৈ পঢ়িবলৈ যায়, আৰু 1888 চনত এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ অধ্যাপক হয়। বিদেশত থাকিও স্বদেশপ্ৰেমী প্ৰফুল্লদেৱে ভাৰতীয় সাজপাৰহে পৰিধান কৰিছিল। তেওঁ 1888 চনৰ শেষৰ ফালে ভাৰতলৈ ঘূৰি আহি প্ৰথমে নিজৰ প্ৰয়োগশালাত এজন মহান বিজ্ঞানী আৰু তেওঁৰ বন্ধু জগদীশ চন্দ্ৰ বসুৰ লগত একেলগে কাম কৰিবলৈ আৰম্ভ কৰে। 1889 চনত তেওঁ কলকাতা প্ৰেচিডেন্সি কলেজত ৰসায়ন বিভাগত অধ্যাপক হয়। প্ৰফুল্লদেৱে কেৱল বিজ্ঞান দ্বাৰাই মানুহক প্ৰভাৱিত কৰা নাছিল, আনকি তেওঁ লিখা ৰাষ্ট্ৰবাদী বিচাৰৰ লেখনিৰ দ্বাৰাও বহুত লোক প্ৰভাৱিত হৈছিল। তেওঁ লিখা লেখনিবোৰত ইংৰাজে ভাৰতক কেনেধৰণে লুটপাট কৰি ভাৰতবাসীক কেনেধৰণে যন্ত্ৰণা ভোগ কৰাইছিল, এইবোৰৰ নিদৰ্শন পোৱা যায়।
নিজৰ মাতৃভাষাক প্ৰেম কৰা এইজন মহান ব্যক্তিয়ে তেওঁৰ ছাত্ৰসকলক কেৱল এটাই উদাহৰণ দিছিল, আৰু সেইটো হৈছে ৰুছ বৈজ্ঞানিক নিমেট্ৰি মেণ্ডলিফে বিশ্বৰ প্ৰসিদ্ধ তত্ত্বৰ পেৰিয়ডিক টেবুলখন কেৱল নিজৰ মাতৃভাষাত অৰ্থাৎ ৰুছ ভাষাত প্ৰস্তুত কৰি উলিয়াইছিল, আনকি ইংৰাজী ভাষাতো কৰা নাছিল। 1894 চনত প্ৰফুল্লদেৱে প্ৰথমে মাৰ্কাৰী বা পাৰাৰ ওপৰত অনুসন্ধান চলায়। তেওঁ অস্থায়ী পদাৰ্থ মাৰ্কাৰিয়াছ নাইট্ৰেট নিজৰ প্ৰয়োগশালাত প্ৰস্তুত কৰি উলিয়ায়। লগতে ইয়াৰ সহায়ত 80বিধ নতুন যৌগিক প্ৰস্তুত কৰে আৰু ইহঁতৰ মহত্ব আৰু জটিল সমস্যাবোৰৰ সমাধান দিয়ে। এই আৱিষ্কাৰৰ ফলত তেওঁ বিশ্বৰ স্তৰত ৰসায়ন বৈজ্ঞানিকৰ শাৰীত গণিব ধৰিলে। তেওঁ নিজৰ জ্ঞান আৰু কৰ্মৰ উপয়োগ কেৱল ভাৰতবাসীৰ বাবে কৰিব বিচাৰিছিল। তেওঁ জানিছিল যে ভাৰতে জীৱন ৰক্ষক ঔষধৰ বাবে বিদেশৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে তেওঁ ঘৰতে থাকি পশুৰ হাড়বোৰৰ জ্বলাই তাৰ পৰা শক্তিবৰ্ধ ছালফেট আৰু কেলছিয়াম তৈয়াৰ কৰিছিল। তেওঁ বুজিছিল ভাৰতৰ প্ৰগতি ঔদ্যোগিকৰণ দ্বাৰাহে কৰিব পৰা যাব। তেনেতেই তেওঁ নিজৰ গৃহত মাত্ৰ 800 টকাৰ বাবদ প্ৰথমটো ৰাসায়নিক কাৰখানা স্থাপিত কৰে। এনেদৰে 1901 চনত অগণি প্ৰয়াস আৰু পৰিমাণস্বৰূপে বেংগল কেমিকেলছ এণ্ড ফাৰ্মাচিউটিকেলছ লিমিটেড স্থাপিত কৰা হ'ল। আজি এই কোম্পানীটোৱে কেমিকেলছৰ ক্ষেত্ৰত বিশ্বতে এক সুকীয়া স্থান দখল কৰি আছে। আপুনি হয়তো ভাবি আছে যে হাইড্ৰক্সিক্লৰকুইনে COVID-19ক নাশ কৰিব। যদিহে ভাবি আছে তেন্তে আপোনাৰ ধাৰণা ভুল হৈছে, কাৰণ হাইড্ৰক্সিক্লৰকুইন ঔষধটো মেলেৰিয়াৰ ঔষধহে হয়। আচলতে আমেৰিকাৰ এটা অধ্যয়নৰ মতে হাইড্ৰক্সিক্লৰকুইনৰ লগত এজিথ্ৰমাইচিন নামৰ এবিধ ড্ৰাগ সংযোগ কৰিহে COVID-19ৰ ঔষধ প্ৰস্তুত কৰা হ'ব। পোনে পোনে কৰোনাৰ ঔষধ বুলি HCQ বিশ্বতে প্ৰচাৰ হোৱাৰ পাছত ইয়াৰ চাহিদা বৃদ্ধি হয়, যাৰ ফলত এই ঔষধৰ দাম বহুত গুণে বৃদ্ধি পাবলৈ লৈছে। বৰ্তমানলৈকে WHOৰ ওচৰত এই ঔষধ কৰোনাৰ চিকিৎসাৰ ক্ষেত্ৰত কিমান দূৰ প্ৰভাৱশালী হ'ব তাৰ কোনো স্পষ্ট প্ৰমাণ পোৱা নাই। কিন্তু বৈজ্ঞানিকসকলৰ আশা এইবাবেই টিকি আছে যে পূৰ্বে মেলেৰিয়া মহামাৰীৰ ক্ষেত্ৰত হাইড্ৰক্সিক্লৰকুইনৰ ব্যৱহাৰ জ্বৰ কম কৰিবলৈ কৰা হৈছিল, আৰু সেইবাবে ভাৰতৰ পৰা HCQ বহুত সংখ্যক হিচাপে ৰপ্তানি কৰা হৈছে। তেনেক্ষেত্ৰত ভাৰতে প্ৰতিদিনত প্ৰায় 6 লাখ পৰ্যন্তলৈকে এই টেবলেট প্ৰস্তুত কৰি উলিয়াবলৈ সক্ষম হৈছে। বন্ধুসকল, ভিডিঅ'টি লাইক কৰক, কিবা ক'ব খুজিলে কমেণ্ট কৰক আৰু সকলোলৈ ভিডিঅ'টি শ্বেয়াৰ কৰক। আৰু এনেধৰণৰ লেটেষ্ট ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো টিপি অল কৰি দিয়ক। আজিলৈ ধন্যবাদ। জয় হিন্দ, জয় আই অসম।